সকলৰ বাবে এটা সুখবৰ বাতৰিটো এটা শ্বেয়াৰ কৰিলে হয়তো বহু শিক্ষাৰ্থী উপকৃত হ'ব আপোনাৰ সন্তানটিক শিক্ষা গ্ৰহণৰ বাবে এখন ভাল শিক্ষানুষ্ঠান বিচাৰিছে নেকি যদি বিচাৰিছে তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই কিয়নো ডবকাত আছে এক ব্যতিক্ৰমী আৰু গুণগত মানদণ্ডৰ এনআৰআই পাব্লিক স্কুল ফিজিক্স ৱালৰ সৈতে বুজাবুজিৰ চুক্তি হৈছে ডবকাস্থিত এনআৰআই পাব্লিক স্কুলৰ ফিজিক্স ৱালৰ বাবে ৰাজ্যৰ সঁহাৰি কেনেকুৱা 2025-26 বৰ্ষৰ নামভৰ্তিৰ বাবে কি পৰ্যায়ত আছে এনআৰআই পাব্লিক স্কুল বিজ্ঞান শাখাৰ বাবে নামভৰ্তি কেনেকৈ কৰিব পাৰিব এনআৰআই পাব্লিক স্কুলত গতিকে নামভৰ্তিৰ বাবে 8724810358 অথবা 9401112222 নম্বৰত অতি শীঘ্ৰেই যোগাযোগ কৰক হয় গুড আফটাৰনুন আজি মই আপোনালোকৰ মাজত আহিছোঁ যে আপোনালোকে কিছুমান বস্তু জানিব বিচাৰিছে স্কুলৰ বিষয়ে এনআৰআই স্কুলৰ বিষয়ে দুই তিনিটা বস্তু মই আপোনালোকক জনাই দিব বিচাৰিছোঁ জাষ্ট আই ৱান্ট টু ইনফৰ্ম ইউ 2-3 পইণ্টছ অনলি টুডে এটা হ'ল নৰ্মেল এডমিশ্যন আপোনালোকে জানিব বিচাৰিছে যে নৰ্মেল এডমিশ্যনটো আমাৰ যিটো এডমিশ্যন চলি আছিলে 2025-26 বৰ্ষৰ কাৰণে যি এডমিশ্যন চলি আছিলে এই এডমিশ্যনৰ এতিয়ালৈকে আমাৰ কি পৰ্যায়লৈকে গৈ পাইছে হয় এইটো হ'ল বৰ্তমান আমি শেষ পৰ্যায়লৈকে গৈ পাই আছোঁ অলৰেডি আমি কিছুমান ক্লাছৰ এডমিশ্যন ক্লোজ কৰিয়ে দিলোঁ কাৰণ আমাৰ ছেকশ্যন পূৰা হৈ গ'ল CBSEৰ এটা ৰুল যে 40ৰ ওপৰত এটা ছেকশ্যনৰ ষ্টুডেণ্ট দিব নোৱাৰে আৰু আমি আমাৰ স্কুলত এনআৰআই পাব্লিক স্কুলত এটা ক্লাছৰ বেছিতকৈ বেছি দুটাকৈ ছেকশ্যন আমি ৰাখি আছোঁ তাতকৈ বেছি আমি ছেকশ্যনো নাৰাখোঁ গতিকে য'তে 80টা ষ্টুডেণ্ট হৈ গ'ল সেইখিনি আমি ক্লোজ কৰি দিলোঁ বাকী কিছুমান ক্লাছ এতিয়াও 2-4টা ধৰক খালী আছে সেইকেইটা আমি দিব পাৰিম ছেকেণ্ড পইণ্ট আপোনালোকে এইটো জানিব বিচাৰিছে মোৰ পৰা যে ফিজিক্স ৱালৰ লগত যে আমি যে টাই আপ কৰিছোঁ তাৰ ৰেছপন্স কেনেকুৱা ফিজিক্স ৱালৰ লগত টাই আপ কৰাৰ পিছৰ পৰা ৰেছপন্স ইমান ধুনীয়া ৰেছপন্স পাই আছোঁ কাৰণ মানুহে গম পাই গৈছে যে আজি হৈছে কম্পিটিটিভ সময় আজিৰ দিনটো হৈছে কম্পিটিটিভ সময় आज का दिन जो है वो बच्चे जहाँ भी जाएंगे कहीं पे भी बच्चा जाएगा वहाँ पे सिर्फ कंपटीशन ही कंपटीशन है तो जिसकी वजह से फिजिक्स वाला को लोग जानते हैं फिजिक्स वाला कहाँ के हैं दिल्ली के हैं तो और वो दिल्ली से ही आज हमारे साथ जुड़े हुए हैं সেইটো কাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে ফিজিক্স ৱালাৰ লগত জড়িত হোৱাৰ পৰা আমাৰ ৰেছপন্সটো বহুত ভাল গাৰ্জেনে বহুত ইণ্টাৰেষ্ট দি আছে গতিকে আমি বহুত ভাল ৰেছপন্স পাই আছোঁ তাৰপিছত আপোনালোকে এইটো মোক সুধিব বিচাৰি আছে যে আমি যে ছায়েন্স ষ্ট্ৰীমটো আৰম্ভ কৰি আছোঁ ছায়েন্স ষ্ট্ৰীমৰ এডমিশ্যনৰ বিষয়ে জানিব বিচাৰিছে ছায়েন্স ষ্ট্ৰীমৰ এডমিশ্যন আমাৰ বৰ্তমান অলৰেডি আমি ষ্টাৰ্ট কৰিয়ে দিলোঁ আমি বুকিং লোৱা আৰম্ভ কৰি দিলোঁ কিন্তু ছায়েন্স ষ্ট্ৰীমৰ নিটৰ কাৰণে আমি এটা টেষ্ট ল'ম আৰু টেষ্টটো হ'ব এপ্ৰিল মাহৰ 6 তাৰিখে এটা টেষ্ট হ'ব আৰু 13 তাৰিখে এটা টেষ্ট হ'ব ইন দ্য মান্থ অফ এপ্ৰিল on the 6th of April one test will be there and another test on 13th of April both are Sunday दोनों संडे के दिन में ही होगी और टाइम रहेगा आपको 11:30 से 3 घंटा मतलब 11:30 से 12:30 1:30 बजे तक 3 घंटे की होगी और 100 नंबर की क्वेश्चन रहेगी उसमें ये जो 3 चीज़ आप जानने के लिए मुझे पूछे थे मैंने आपको बता दिए हैं সেইটো কাৰণে মই এইখিনি ইনফৰমেশ্যন আপোনালোকক দিলোঁ আৰু বিশেষকৈ ছায়েন্স ষ্ট্ৰীমৰ কথাটো বহুত ষ্টুডেণ্টে ৰখি আছে যে ছায়েন্স ষ্ট্ৰীমৰ তেওঁলোকে কেনেকৈ এডমিশ্যন দিব কি দিব ছায়েন্স ষ্ট্ৰীমত আমি এটা কাট অফ মাৰ্ক ৰাখিছোঁ 65% হ'ব লাগিব 65% থাকিলে আমি ছায়েন্সত এডমিশ্যন দিব পাৰিম আমাৰ ছায়েন্স আৰু আৰ্টছ দুয়োটা ষ্ট্ৰীমেই থাকিব এনআৰআই পাব্লিক স্কুলত থেংক ইউ ভেৰি মাছ ব্যুৰ' ৰিপৰ্ট ডিটক্স এনি